হাই ফ্ৰেণ্ডছ, আজি আহিছোঁ নতুন এটা বিষয়লৈ বেচিক নলেজ পাৰ্ট 4। আপোনালোকে যদি পাৰ্ট 1 2 3 এইবোৰ চোৱা নাই তো এইটো মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে চাই ল'ব। তো বলক আমি আজি কেইটামান কথা জানি লওঁ। আজি ডিছকাশ্যনৰ বিষয়বোৰ বহুত দৰকাৰী, স্পেচিয়েলি যিবোৰ চিভিল ইঞ্জিনিয়াৰিং কৰি নতুন ওলাইছে এইবোৰ হয়তো বহুতৰে এইবোৰ বস্তু জানা নাথাকিব পাৰে। তো বলক ভিডিওটো আৰম্ভ কৰোঁ। এটা চাওক, মিনিমাম থিকনেছ অফ স্লেব 0.125 মিটাৰ নাইবা 125 mm। এটা আমাৰ কিমান হয়? এটা হ'ব আমাৰ 5 ইঞ্চি মিনিমাম। ধৰক এইটো যদি আমাৰ এটা স্লেব হয়, এইটো স্লেব হ'লে এইটোৰ থিকনেছটো আমাৰ এইটো হ'ব 125 mm নাইবা 5 ইঞ্চি। এইটো মিনিমাম হয়। আৰু CC মিন্স আপোনালোকৰ ড্ৰয়িঙত নাইবা ক'তবা চালে দেখা পাব, তাত এনেকুৱা CC লেখা থাকে। তো CC মিন চেণ্টাৰ টু চেণ্টাৰ ডিষ্টেঞ্চ। এনেকুৱা স্লেব থাকিব নাইবা যিকোনো ৰেইনফৰ্চমেণ্ট থাকিলে ডিষ্ট্ৰিবিউশ্যন ৰেইনফৰ্চ আৰু মেইন ৰেইনফৰ্চমেণ্টৰ মাজত যিটো স্পেচিং যিটো দেখায় চেণ্টাৰ টু চেণ্টাৰ, ইয়াত CC 125 mm নাইবা 5 ইঞ্চি 6 ইঞ্চি এনেকৈ লিখা থাকিব। এইটো হ'ল চেণ্টাৰ টু চেণ্টাৰ ডিষ্টেঞ্চ। তো DPC thickness should not be less than 2.5 centimeter, তাৰমানে 1 ইঞ্চি। DPC কি হয়? ডেম প্ৰুফ কোৰ্চ। এইটো আমাৰ প্লিন্থ লেভেলৰ ওপৰত দিয়া হয়, য'ত যিটো দিয়াৰ কাৰণে আমাৰ DPC দিয়াৰ কাৰণে এইটো যদি আমাৰ এইটো হাইটলৈকে যদি আমাৰ প্লিন্থ হয় তো DPCটো এইটো লেভেলত দিয়া হয় যাতে তলৰ পানীৰ কানেকশ্যনটো ওপৰৰ ৱালত উঠি যাব নোৱাৰে, সেইটো কাৰণে এইটো দিয়া হয়। তো DL মিন্স ডেভেলপমেণ্ট লেন্থ। তো ডেভেলপমেণ্ট লেন্থ কি হয়? এটা ধৰক এইটো এনেকুৱা এটা বিম আছে, এইটো ছাপ'জ বটম ৰেইনফৰ্চমেণ্ট তলৰ ৰডটো এনেকৈ বেণ্ড হৈ ওপৰ ফালে যায় আৰু ওপৰৰ ৰডটো বেণ্ড হৈ তলফালে আহে এনেকৈ। এই যিখিনি বেণ্ড হ'ল এইটো হ'ব আমাৰ DL ডেভেলপমেণ্ট লেন্থ। তো স্লোপ অফ ষ্টেয়াৰ শুড বি 25 to 40। এটা আপোনাৰ পাৰিলে 30 ডিগ্ৰীৰ ভিতৰত ৰাখিব। তো ষ্টেয়াৰ কি হয়? এইটো ছাপ'জ আপোনাৰ ৱাল ধৰিলোঁ, এইটো যদি এনেকুৱা হয় ষ্টেয়াৰটো এনেকৈ উঠিবতো, এইটো আহিব, এইটো আহিব এনেকৈ। তো এই এংগেলটো 25 to 30 ডিগ্ৰীৰ ভিতৰত ৰাখিব পাৰিলে বেছি ভাল। এইটো এংগেল নহ'লে তাতকৈ বেছি হ'লে 40 ডিগ্ৰীতকৈ বেছি হৈ গ'লে তো আপোনাৰ উঠাত বহুত দিগদাৰ হৈ যাব ওপৰত। দি ৰাইজাৰ ইন ষ্টেয়াৰ, তাৰমানে ষ্টেয়াৰৰ যিটো ওখ ৰাইজাৰ কোনটো বুজায়, ধৰক এইটো আছে, এইটো যিটো আছে এইটো হ'ল ৰাইজাৰ। এইটো যিখিনি উঠিব আৰু যিখিনি উঠিব এইটো হ'ল ৰাইজাৰ। এইটো ৰাইজাৰ হ'ব লাগে আপোনাৰ 100 to 200 mm ভিতৰত, মানে 4 ইঞ্চি দিব পাৰিলে বেছি ভাল। 5 ইঞ্চি আৰু 6 ইঞ্চি বেছিভাগ ইউজ কৰে। 5 ইঞ্চি আৰু 6 ইঞ্চি এইটোৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰিব। 8-10 ইঞ্চিত গুচি গ'লে আপোনাৰ কষ্ট হ'ব, অলপ বয়সীয়াল মানুহ ওপৰত উঠোতে বহুত দিগদাৰ হৈ যাব। আৰু ট্ৰেড কোনটো বুজায়? আপোনাৰ এইখিনি জেগা, এইটো ধৰক আপোনাৰ 10 ইঞ্চিৰ পৰা 12 ইঞ্চি ৰাখিব, তাতে হৈ যায়, মানুহ উঠোতে কোনো প্ৰব্লেম নহয়। তো 1 মিটাৰ কিউবত কিমান নম্বৰ ব্লক থাকে? ধৰক আপোনাৰ এটা এৰিয়া আছে, এইটো মিটাৰ কিউব এটা হিচাপ কৰি ল'ব। ছাপ'জ এটা ৱাল যদি থাকে, এইটো ধৰক 3 মিটাৰ, এইটো 4 মিটাৰ, আৰু থিকনেছটো ইনটু কৰি ল'ব 3 × 4 × 0.125 5 ইঞ্চি যদি হয়, ইনটু কৰিলে যিমান ওলাব এইটোৰ লগত আপোনাৰ 500 ইনটু কৰি দিব, কিমান পিচ কিমান পিচ ইটা লাগিব ওলাই যাব এইটো। আৰু M20 গ্ৰেড ইউজ কৰিব কনক্ৰিটত। M20 মানে হ'ল 1, 1.5, 3। মই বহুত আগৰ ভিডিঅ'টো কৈ আহিছোঁ, তো আপোনালোকে এইটো প্লিজ এইটো কনক্ৰিটে ইউজ কৰিব, M20 গ্ৰেড। আৰু লেপিং শুড নট বি প্ৰভাইড ফৰ দ্য ডায়া মোৰ দেন 36 mm। তাৰমানে লেপিং কি হয়? দুটা ৰড যেতিয়া এনেকৈ জইন দিয়া হয়, এইটো হ'ল লেপিং। কিন্তু ৰডটো যদি এনেকুৱা 36 mm অলপ ডাঙৰ 36 mm হৈ যায়,
এইটোত আমাৰ লেপিং প্ৰভাইড কৰা নহয়। তো মেক্সিমাম ফ্ৰী ফল অফ কনক্ৰিট, তাৰমানে ফ্ৰী ফল কি বুজাইছে, আপোনালোকে যিহেতু এনেকুৱা ফাউণ্ডেশ্যন যিবোৰ ঢালাই কৰে, ইয়াত যিবোৰ বেজ ঢালাই কৰে এনেকুৱা বনায়তো, তে গাঁথা যেতিয়া 7 ফুট 8 ফুটমান হৈ যায়, এই ওপৰৰ পৰা মছলাবোৰ এনেকৈ ঢাপকৈ এইটো পেলাই গাঁতত পেলাই দিয়ে। এইটো নকৰিব, মছলাবোৰ তাৰ পোষ্টৰ গুৰিত লাহেকৈ পেলাবলৈ চেষ্টা কৰিব। এই ফ্ৰী ফল এইটো কিমান ওপৰৰ হাইটলৈকে আপোনালোকে পেলাব পাৰিব, ধৰক 1.5 মিটাৰ ওপৰৰ পৰাহে মছলাটো পেলাব পাৰিব, নহ'লে এই বালি এফালে গিটি এফালে আৰু এইটো ছেগ্ৰিগেশ্যন আহিব, এই ব্লিডিং হৈ যায়। ব্লিডিং মানে পানী ওলাই যাব একফালে, ধৰক বালি ওলাই যাব একফালে, বেলেগ হৈ যায়। পিছত সেইটো মিক্স কৰোঁতে মিক্স নহয়, জেগাত প্ৰপাৰলি নপৰে। সেইকাৰণে 1 মিটাৰ ৰখাটোতো বেছি ভাল, 1.5 মিটাৰৰ ওপৰত আপোনালোকে নাযাব। সেইটো ৰাখিব। এইটো হ'ল ফ্ৰী ফল। আপোনালোকে চাব ছাইডত মিস্ত্ৰীবোৰ যেতিয়া ওপৰৰ পৰা পেলাই দিয়ে তলত, এইটো বহুত ওপৰৰ পৰা পেলাই দিয়ে, ধৰক 7 ফুট 8 ফুট ইমান 2 মিটাৰ 3 মিটাৰ এনেকৈ ওপৰৰ পৰা পেলাই দিয়ে। তো এইটো নকৰিব। দৰকাৰ হ'লে তাত এনেকৈ বেজ বনাওঁতে এনেকৈ টিন লগাই ল'ব, নহ'লে পাইপ দি যেনেকৈ লাহেকৈ পেলাব পাৰে এইটো, নহ'লে ষ্টেপ লগাই তাত বেলেগ মানুহ লগাই হ'লেও আপোনালোকে তাত লাহেকৈ পেলাবলৈ চেষ্টা কৰিব, নহ'লে প্ৰপাৰলি নহয় কনক্ৰিটিংটো। তো আজিলৈকে এইখিনি। যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।